নমস্কাৰ বন্ধুসকল, মই হৃদয় ডেকাই আজি আপোনালোকৰ লগত এটা নতুন বিষয় লৈ আহিছোঁ। CTET কুৱেশ্যন পেপাৰ 2011, 12, 13, 14 and 15 and 16 কুৱেশ্যন পেপাৰ মোৰ লগত আছে। আপোনালোকে এইটো দিবলৈ বিচাৰিছোঁ। প্ৰথমতে মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। ইণ্টেলিজেণ্ট ইণ্ডিয়া এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে কাষত অহা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই CTET যিবিলাক বস্তু আগলৈ আলোচনা কৰিম সেইবিলাক যাতে আপোনালোকে ধুনীয়াকৈ পায়। এটা কথাটো হ'ল কি, এইবিলাক বহুত কুৱেশ্যন পেপাৰ বহুত দীঘলীয়া PDF ফাইলত আছে। গতিকে আপোনালোকৰ ইমেইল এড্ৰেছ নাইবা হোৱাটছআপ নম্বৰ মোৰ এই ভিডিঅ'টোত কমেণ্ট কৰি দিয়ক। মই লগে লগে আপোনালোকক চেণ্ড কৰি দিম কুৱেশ্যন পেপাৰবিলাক। আৰু লগতে কিছু কুৱেশ্যন আমি এই ভিডিঅ'ৰ জৰিয়তে নেক্সট ষ্টেপত আলোচনা কৰিম। গতিকে প্ৰথমতে আপোনালোকক যদি একেলগে গোটেইখিনি কুৱেশ্যন লাগে তেনেহ'লে আপোনালোকে মোক এই কমেণ্টত হোৱাটছআপ নম্বৰ নাইবা ইমেইল এড্ৰেছটো দিব পাৰে, মই গোটেইখিনি চেণ্ড কৰি দিম। আৰু যদি বিচাৰে লাহে লাহে দিলেও হ'ব, তেনেহ'লে মই লাহে লাহে ভিডিঅ'ৰ যোগেদি সপ্তাহত মোটামুটি কেইটামান কুৱেশ্যন আপলোড কৰি থাকিম, আপোনালোকে চাই থাকিব পাৰিব। আজিলৈ বেছি নকওঁ। যদি কুৱেশ্যন পেপাৰখিনি লাগে আপোনালোকে হোৱাটছআপ নম্বৰ নাইবা ইমেইল এড্ৰেছটো চেণ্ড কৰক। ধন্যবাদ।